বিনোদ চৌধুৰী বয়স তেওঁৰ 59 তেওঁ আমাৰ যোৱা 25 তাৰিখে আমাৰ চেম্পল টেষ্ট কৰিছিল সব চেম্পল আমি আজি ৰিজাল্ট পাইছোঁ 7 তাৰিখ তেওঁ কোভিড পজিটিভ ওলাইছে বুলি আমাক ইনফৰ্ম কৰিছে গতিকে তেখেতক অলৰেডি আমি আইচলেশ্যন কৰি দিছোঁ অফিচৰ পৰা আৰু তেখেতক খুব সম্ভৱ এজ পাৰ গাইডলাইন মতে হেৰি যিবিলাক আমাৰ ডেজিগনেটেড হস্পিটেল আছে তাৰে তেখেতক শিফটিং কৰাৰ বাবে ব্যৱস্থা কৰা হৈছে লংকা চক্ৰ বিষয়া কাৰ্যালয়ত তেওঁ কোনটো ডিপাৰ্টমেণ্টত তেওঁ একচুৱেলি আমাৰ ড্ৰাইভাৰ পোষ্টত আছে তেওঁ সদায় হোজাইৰ পৰা অহা যোৱা কৰিছিল যদিও আমি তেওঁক গাড়ী চলাব দিয়া নাছিলোঁ যিহেতু তেওঁ যথেষ্ট বয়স হৈছিল আৰু তেওঁ চকুৰে দেখা নাপায় কিন্তু অফিচলৈ মাজে মাজে আহে তেওঁ ফ্ৰিকুৱেণ্টলি নাহিলেও মাজে মাজে আহে আহি থাকি পেলাই গুচি যায় এতিয়া আপোনালোকৰ কাৰ্যালয়টো কেইদিনৰ কাৰণে আমি ডেপুটি কমিশ্যনাৰ ছাৰৰ লগত আলোচনা কৰিছোঁ আমি এতিয়া আমাৰ কাৰ্যালয়টো আমি ৱৰ্ক ফ্ৰম হোম কৰিম আৰু সদ্যহতে 3-4 দিনমান আমি কণ্টেইনমেণ্ট এৰিয়া হিচাপে ঘোষণা কৰিম ইয়াত যাতে বেলেগৰ লগত কণ্টেক্টত নাহে আৰু চাইমুলটেনিয়াছলি আমি টেষ্ট আমি আমাৰ যিবিলাক আকৌ আমি এবাৰ সব চেম্পল দিম তাৰপিছতে খোলা হ'ব তাৰপিছতে খোলা বৰ্তমান বন্ধ থাকিব ছাৰ না আৰ্জেণ্ট কামবিলাক চলি থাকিব যিবিলাক অতি আৱশ্যকীয় সদ্যহতে মানুহৰ কণ্টেক্টত যাতে নাহে বেলেগ মানুহ যাতে অফিচৰ কণ্টেক্টত নাহে সেইকাৰণে আমি এতিয়া বন্ধ ৰাখিম আপোনালোকে হোম কোৱাৰেণ্টাইন থাকিব নেকি আমাক এবাৰ দিছে 2-3 আমি 4-5 দিনমান আমি চাগে হোম কোৱাৰেণ্টাইনত থওঁ ষ্টাফ